Dubai water taxi. Yes, so আপোনালোকে দেখিছে Dubai water taxi. Actually, এয়া হৈছে Dubai. ইয়াতে আছোঁ আমি, এইটো হৈছে বেংক অফ বৰোডা, ভাৰতীয় বেংক অফ বৰোডা বেংকৰ অফিচ। ইয়াতে আমি Dubaiতে আছোঁ। অলপ পিছত চাফাৰীত যাম, বোটত, মানে আমি বোটত উঠিম। একচুৱেলি আমি এইটো আগত উঠিছোঁৱে, চ' এইবাৰ আকৌ উঠিম বোটত। এটা সুন্দৰ পৰিৱেশ সাগৰৰ পাৰত ডুবাই। হয়, এয়া আমি বুজ খলিফা আহি আছোঁ দেই, আৰু আমি দুইজন যোৰহতীয়া, এয়া বুজ খলিফা অভিমুখে। এয়া বুজ খলিফা চাওক। ডুবাই নতুনকৈ ইনাগ্ৰেশ্যন কৰিছে ডুবাই ফ্লাইঅভাৰ। একচুৱেলি নিউ টেকন'লজি ইউজ কৰি তেখেতলোকে বনাইছে। আমি আজি সুমনদাৰ লগত চাবৰ কাৰণে আহিছিলোঁ। এখনে নতুন ফ্লাইঅভাৰ বনাইছে ডুবাইত। এখন নতুন পদ্ধতিৰে মানে দলং, আৰু এইখনত মানে কেলৈ কৈছোঁ, আমি আগতে চিন্দাগা টাৰ্নেল আছিলে, আজি চিন্দাগা টাৰ্নেল 30 বছৰ পুৰণা। 30 বছৰ পুৰণা ৰাস্তাৰ কাষত লাগি আছে। এইখিনি গোটেই ৰাস্তাৰ মাজভাগত খেজুৰ গছ দেখিবলৈ পোৱা যায়। একচুৱেলি ৰাস্তাটো বহুত ধুনীয়াকৈ বনাইছে, বহুত হেৰি হয়, মানে কনষ্ট্ৰাকশ্যনটো পূৰা ধৰি মেলি তেখেতলোকৰ যিটো প্লেনিংটো বহুত সুন্দৰভাৱে প্লেনিং কৰি ৰাস্তাটো বনাইছে। আবু ধাবি ডেজাৰ্ট চাফাৰীৰ কাৰণে যাব ওলাইছোঁ। আজি দেখুৱাম আপোনালোকক আবু ধাবি ডেজাৰ্ট চাফাৰী। এয়া চাওক, সকলো একচুৱেলি মৰুভূমিৰ মাজত আছোঁ আমি। মৰুভূমিৰ মাজেদি আমি এতিয়া যাম ডেজাৰ্ট চাফাৰীৰ বাবে। হয়, আছোঁ এতিয়া ব্লেক টপত আছোঁ। অলপ পিছতে আমি আপোনাৰ মৰুভূমিৰ মাজত যাত্ৰা কৰিম। এয়া চাওক বালি পাহাৰ।